এসো মা লক্ষ্মী, বসো মা লক্ষ্মী, থাকো মা লক্ষ্মী ঘরে ঘরে। এসো মা লক্ষ্মী, বসো। হেল্ল' বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এফৰ আছাম ইউটিউব চেনেললৈ। আৰু মই SD, আৰু আজি হ'ল এটা বহুত ভাল দিন, যিটো হ'ল আজি লক্ষী পূৰ্ণিমা। আৰু আপোনালোকক সকলোকে লক্ষী পূৰ্ণিমাৰ মই শুভেচ্ছা জনাইছোঁ আৰু হেপ্পী লক্ষ্মী পূজা সকলোকে জনাইছোঁ। আৰু এতিয়া বাজিছে 7টা আৰু ৰাতিপুৱা উঠিছোঁ মই জাষ্ট, আৰু জল্দি আজি মই অলপ ঘৰৰ পূজাৰ কাৰণে বজাৰ কৰিম আৰু অলপ ফুৰাব লৈ যাম আপোনালোকক। আৰু সন্ধিয়া আমাৰ ঘৰত কেনেকুৱা পূজা হয় সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো গাইজ বলক তেনেহ'লে আজি মোৰ বাইকখন লৈ আজি ওলাই যাওঁ। চ' গাইজ বহুত দিন হ'ল মই বাইকখন লৈ ওলোৱা নাই, আজি ভাবিলোঁ অলপ বাইকখন লৈ ওলাওঁ। তো বলক গাইজ বাইকখনে লৈ যাওঁ আজি আমাৰ এই। তো বলক আমি বাইকখন ওলাওঁ আৰু যাওঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ এতিয়া তিনজান্ডা মন্দিৰ, আৰু আপোনালোকক লৈ যাম আমি তিনজান্ডা মন্দিৰত। আৰু এতিয়া বহুত ইয়াত ষ্টেপ আছে, বহুত দূৰলৈকে ষ্টেপত খোজকাঢ়ি যাব লাগিব, আৰু আপোনালোকক এতিয়া মই লৈ যাম বলক। চ' গাইজ চাই থাকক আমি কিমান ওপৰলৈকে যাব লাগে, আৰু বহুত ধুনীয়া জেগা, আপোনালোকেও আহিব পাৰিলে ইয়াত বহুত ধুনীয়া। আৰু বহুত চিৰি বগাব লাগে ইয়াত, মিনিমাম 1000-2000 মান হ'ব লাগে মে বি, গণা নাই। আৰু ওপৰৰ পৰা এটা সুন্দৰ দৃশ্য চাব আপোনালোকে, বহুত ভাল লাগিব, আৰু আপোনালোকেও আহিব এইটো। চ' গাইজ ফাইনেলি আহি আমি অলপ মন্দিৰৰ ওচৰত পালোঁ, আৰু বহুত ভাগৰি গৈছোঁ দুইজনে, চাব পাৰে আপোনালোকে ইমান দূৰলৈকে আমি আহিছোঁ, আৰু বহুত দূৰলৈকে আমি গৈ আছোঁ। তো চাওক এতিয়া এইটো মন্দিৰখন, আৰু আমি পালোঁ আহি, আৰু অলপতে পাই যাম। আৰু চাওক আমি ওপৰৰ পৰা আপোনালোকৰ দৃশ্যবোৰ আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চ' গাইজ আমি আহি ফাইনেলি আমাৰ ভগৱান গণেশ বাবাৰ তাত আহি পালোঁ ফাইনেলি, আৰু এতিয়া মই যাম। চ' গাইজ ফাইনেলি মই আহি পালোঁ ইয়াত, আৰু ইয়াৰ পৰা চাওক এই আপোনালোকক মই দেখাম ৰ'ব, যিখন নতুন ব্ৰিজ হৈ আছে এইখনৰ কাম চলি আছে, ইয়াৰ পৰাই দেখা গৈছে। চাওক মই আছোঁ বৰ্তমান এই বিৰুবাৰী লাল গণেশৰ ওচৰতে, ইয়াতে হৈ আছে। আৰু ইয়াৰ পৰা চাওক গোটেই গুৱাহাটীখনৰ ভিউ এটা দেখা গৈছে, সুন্দৰ এটা ভিউ দেখা গৈছে। আৰু চাওক এয়া আমাৰ ব্ৰহ্মপুত্ৰ ইমান ধুনীয়া, আৰু এয়াই আমাৰ এটা ধুনীয়া ভিউ আমি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আজি ৰাতিপুৱা উঠি আহিলোঁ, আৰু ভিতৰতো মন্দিৰ আছে শিৱ। ফাইনেলি মই এতিয়া ৰেডি হ'লোঁ, আৰু সন্ধিয়া হ'ল, আৰু ইয়াৰ ওচৰতে ভণ্টিও সজাই আছে, আৰু আগফালে পূজা ঘৰত মাহী আৰু ভণ্টিয়ে পূজা কৰি আছে। তো বলক আপোনালোকক দেখাম ক'ত পূজা হৈ আছে, আৰু আমাৰ পূজা মন্দিৰটো সৰু এটা দেখাবলৈ আপোনাক লৈ যাম বলক গাইজ। তো ইয়াতে আমাৰ ভণ্টিয়ে এইবোৰ আল্পনা দি আছে, এয়া আমাৰ লক্ষ্মীমা ঘৰত অহাৰ কাৰণে। এয়া চাওক নানা স্থানে ঘুরিয়ায় অনিবার মাগান স্মরণ হইল তার পূর্ব বিবরণ, বুঝিল তখন কেন পড়িল বিপাকে, অহংকার দোষে দেবী তেজিল তাহাকে, জোর করে ভক্তি ভরে হয়ে একমন করেছে তাহার স্তুতি সাধুর নন্দন। কমদেবী এ দোষের অপরাজ্যত তপপতে মতি যেন থাকে অবিরত, ক্ষমা কর নারায়ণী অমা ক্ষমাশীলে সত্য স্বরূপিণী তুমি অগমা কমলে, শ্রেষ্ঠ হতে শ্রেষ্ঠ তারা। লক্ষ্মীর ব্রতের কথা বড় মধুময়, প্রণাম করিয়া যাও। এসো মা লক্ষ্মী, বসো মা লক্ষ্মী, থাকো মা লক্ষ্মী ঘরে ঘরে। এসো মা লক্ষ্মী, বসো মা লক্ষ্মী, থাকো মা লক্ষ্মী ঘরে ঘরে। গাছে থাকা ফুল ফলার মাঠে সোনার
ভাতে বেঁচে থাক মা তোমার সন্তান, ও মা তোমার সন্তান। তো ফাইনেলি গাইজ এতিয়া আমাৰ পূজা শেষ হ'ল আৰু প্ৰসাদ খাম আৰু এতিয়া ৰাতি প্ৰায় 8টা 8:30 হৈ গ'ল আৰু ভণ্টি এতিয়া প্ৰসাদ দিব, আমি সকলোৱে খাম আৰু লাষ্টলি মই এতিয়া অলপ এডিট কৰিম আৰু আপলোড কৰিম আৰু শেষলৈকে আপোনাক আজি কৈ আছোঁ যে মোৰ এইটো নতুন চেনেল হয় আৰু আপোনালোকে প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।